Hi, welcome to my YouTube channel. তো গাইস চাব পাৰিছে আজি আমি মানে পুৰা জংঘলৰ মাজত আছোঁ। তো অসমত মানে বহুত গৰম চলি আছে, গম পায় আপোনালোকে। তো ঘৰতো মানে সহ্য কৰিব পৰা নাই, বহুত গৰম হয়। তো আজি ভাবিলোঁ আমি ক'ৰবাত মানে ট্ৰিপত যাওঁ বা ফুৰিব যাওঁ। তো মোৰ এই বন্ধুটোৱে ক'লে ব'ল আজি আমি পাহাৰলৈ যাই কিবা এটা ধামাকাৰ পৰা ধামাকা কৰোঁ। তো ভাবিলোঁ কি ধামাকা কৰোঁনো। তো মই ভাবিলোঁ আজি এই চৰাইটো পুৰি কেনে খাম। তো কেতিয়াও আমি চৰাই পুৰি কেনে খোৱা নাই। তো আজি এই চৰাইটো আমি পুৰি কেনে খাম। তো চৰাইটো পুৰি কেনে খালে কেনেকুৱা লাগে তো আজি গম পাম। আহকচোন গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। তলত চাব পাৰিছে গাইজ, তলত দেখাই দিয়া বহুত দ হয়। তো গাইজ এই চৰাইটো আজি আমি পুৰি কেনে খাম। তো গাইজ আমি যে চৰাইটো পকাম, তো ঠাইটো পুৰা ৰেডি হৈ গ'ল। তো ইয়াত আমি চৰাইটো লটকুৱাই দিম আৰু তলত জুই জ্বলোৱাই দিম। তো চৰাইটো মানে পকি যাব। তো এতিয়া আহক গাইজ চৰাইটো ৰেডি কৰোঁ। তো এতিয়া ভিতৰৰ পৰা মানে চৰাইটোৰ এই লেতেৰা বস্তুখিনি ওলাই দিওঁ। বহুত মানুহ আছে গাইজ, এই লেতেৰা বস্তুকেইটাও খাই চৰাই, তো আমি নাখাওঁ। তো গাইজ চাব পাৰিছে চৰাইটো পূৰা ৰেডি কৰা হৈ গ'ল। গাইজ এতিয়া নেমুকেইটা কাটি ল'ম। তো গাইজ প্ৰথমতে আমি নেমুকেইটা ধুই ল'ম ধুনীয়াকৈ। তো গাইজ চব কিবা ৰেডি হৈ গ'ল, চাব পাৰিছে গাইজ। তো এই জলকীয়াৰ গুড়াৰ লগত আমি এই নেমুৰ ৰসকেইটা মিক্স কৰি দিম। বেছি হ'ব গাইজ ইমান টেষ্টটো মানে বাঢ়িব চৰাইটোৰ। তো গাইজ জলকীয়াৰ গুড়াখিনি পুৰা মানে মিক্স কৰি দিলোঁ নেমুৰ ৰসৰ লগত। এই চৰাইটোত পুৰা সানি দিম। পুৰা ভালদৰে গাইজ সানি ল'ম। ভিতৰতো গাইজ নেৰু ভিতৰতো দি দিম, তো টেষ্টটো মানে বাঢ়িব। অলপো মানে মছলা মানে বচাই নাৰাখোঁ, পুৰা ভিতৰ চিতৰ চবফালে সোমাই দিম। চৰাইটো পুৰা ৰেডি হৈ গ'ল, চাব পাৰিছে। এতিয়া এই চৰাইটো আমি পুৰিম। তো প্ৰথমতে আমি চৰাইৰ মাজেদি কিবা এটা সোমাই দিওঁ।
গাইছ চাব পাৰিছে পুৰা ৰেডি হৈ গ'ল চৰাইটো আহা ভাইটি গাইছ চাব পাৰিছে চৰাইটো পুৰা ৰেডি হৈ গ'ল এতিয়া এই চৰাইটো আমি পুৰি কেনে খাম তো প্ৰথমতে আমি তলত জুই লগাই দিম তো গাইছ এতিয়া আমাৰ চৰাইটো পুৰা মানে জুইৰ ভিতৰত পকি আছে চাব পাৰিছে আৰু বহুত বতাহ মাৰি আছে গাইছ তো গাইছ জংঘলত এনেকুৱা কাম কৰা মানে বহুত ভাল লাগে আৰু ইয়াত মানে আমাৰ খৰি মানে ৰেডি হৈ আছে গাইছ চাব পাৰিছে ইয়াত মানে আমাৰ খৰি ৰেডি হৈয়ে আছে বাবু ইয়াত থৈ দিয়া আৰু বাগুৱাই তো গাইছ খৰি ৰেডি হৈ আছে যাতে আমাৰ খৰি যে শ্বৰ্ট নপৰে মাজতে যদি জুইটো যদি নুবি যায় তেতিয়া আকৌ খৰিৰ জৰুৰত হ'ব তো কেনেকুৱা লাগিব আজি ভাল লাগিব ন গাইছ আপোনালোকে কেতিয়াবা এনেকৈ কৰি খাইছেনে পাহাৰৰ মাজত এনেকুৱা কৰি চৰাই পুৰি কেনে গাইছ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি গাইছ ভাল লাগি আছে তো এটা লাইক কৰি দিব গাইছ আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন হয় তো কি কৰিব গাইছ লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব পল্টনটো চবৰে গাইছ মোৰ লগত কোন কোন আহিছে আগত যাওঁ কেমেৰাৰ আগত যাওঁ তোমালোকে তো আমি চাৰিজনে আহিছোঁ গাইছ তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো আৰু তোমাৰ নামটো আনোৱাৰ হুছেইন তো ফাইনালি গাইছ আমাৰ চৰাই ৰেডি হৈ গ'ল এতিয়া খাম তো গাইছ পুৰা ৰেডি আহা ভাইটি গ'ল ৰ'বা ৰ'বা এতিয়া আমি প্ৰথমতে এইটো পেলাই দিওঁ গাইছ ৰেডি মাল চাব পাৰিছে পুৰা ৰেডি তো খোৱাৰ আগতে মই অলপ লেমু দি লওঁ লেমুটো দি ল'লে মানে অলপ টেষ্টটো ভাল হ'ব খাই কিনে পুরা টেস্ট গাইস तमाम টেস্ট Ready? Guys, how are you? Kenuka? ভাল লাগি কেনেকুৱা ভালে লাগি তামাম টেষ্ট গাইস জলা তামাম জলা টেস্টটো গাইস কি কম তামাম মজা টেস্ট চকু গাইছ পুরো রঙ হয়ে গেছে গাইছ বহুত জ্বলা হয় কি খাই কেনে খাক করে দিলে গাইছ এটা মোর পুরা খুশি আছে গাইছ আমি সবে চিকেনটো খাই কেনে শেষ কৰি দিলোঁ চাব পাৰিছে গাইছ পুৰা শেষ কৰি দিলোঁ তো কেনেকুৱা লাগিছে খাই কেনে ভাল লাগিছে ন তো গাইছ আজিৰ ভিডিঅ'টো ইয়াৰ ভিতৰত সমাপ্ত কৰোঁ আৰু এটা ধামাকেদাৰ ভিডিঅ'ৰ সৈতে আমি সবে এণ্ট্ৰি কৰিম তো আজিৰ কাৰণে বাই বাই গাইছ